নমস্কাৰ বন্ধুসকল, সমূহ অসমবাসী ৰাইজক আগন্তুক ভোগালী বিহু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমি এটা খুব ধুনীয়া মিউজিক ভিডিঅ' শ্বুটিং কৰি আছোঁ। গানটোৰ নাম হৈছে মন খালো নাপি। এই ভিডিঅ'টো চাব, অতি সোনকালে আহি আছে। গানটো গাইছোঁ মই। কুকিল দাই মিউজিক কৰিছে, কুকিল সিংহ। আৰু আপোনালোকে সকলোৱে জানে টাইচন দাই লিখিছে। টাইচন দাই আপোনাৰ বহুত গান লিখি থাকে। তথাপিও এটা গান আছিলে আপোনাৰ পানী ভেকুলীয়ে কান্দিলে জান তুৰুত তুৰুত তোলৈ মনত কৰি থাকে পুৰুটোৰ গানটো শুনিছিলে, সেই গানটো লিখিছে তেওঁ। গতিকে এইটো এটা এবছৰীয়া পৰিকল্পনা। এবছৰৰ পৰা আমি কামটো কৰি ফাইনেলি হেৰি হ'লোহি। গান কৰিব দিছোঁ। গতিকে সকলো আছে আমাৰ গানটো চাব, আপোনালোকে ভাল পাব। লিয়ান প্ৰিন্স বুলি আপোনালোকৰ অডিঅ' প্লেটফৰ্মৰ পৰা যদি যায় সেইটো চেনেলতে পাব। আৰু মন খালত আপিটো গানটোৰ নাম সাক্ষী, প্ৰাণদীপ, বদমাছ গোটেই হ'ব আৰু অসম হিলাই যাব। কি কোৱা তুমি আকৌ কৈছে? মোক গানটো বহুত আগতে শুনালে দাদাই, সজাই কৈছে চিৰিয়াছলি বোলে। থেংক ইউ। এনেই কৈছিলোঁ, ধেমালি কৈছিলোঁ দিয়া। কৈ দিলা আৰু লগাই দিবা। প্ৰাণদীপে কোৱা কথাখিনি ধুনীয়াকৈ ক'ব দিব লাগিছিলে। মই এনেহে লৈছিলোঁ। অফিচিয়েল ভিডিঅ'টো আজি সন্ধিয়া 5 বজাত মোক লাভ কৰিব। আপোনালোকে চাই জনাব আপোনালোকৰ মতামত। আৰু ইউটিউব চেনেলটোৰ নাম হৈছে লিয়ান প্ৰিন্স। ধন্যবাদ।